হাই ফ্ৰেণ্ডছ, মই বিশক ৰয়, মোৰ চেনেল মাই বিশক ৰয় আপোনালোক চাই আছে। তো মই ক'ম যে ছাবস্ক্ৰাইবৰ নিজে নিজে উৰি গৈ আছে বা নোহোৱা হৈ আছে নেকি আপোনালোকৰ? মোৰ হৈছে কাৰণে জনাই আছোঁ যে কেনেকৈ ঠিক কৰিম এইবিলাক, মানে ক'ৰ পৰা আমি ঠিক কৰিব পাৰিম। ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাওক। যিসকলে মোৰ ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক প্লিজ। তো ঘটনাটো হৈছে ইউটিউব আৰু যিবোৰ ষ্টুডিঅ'ত অলপ কিবা কানেকশ্যনত ভুল আছে, সেইকাৰণে এইবিলাক অলপ মানে ছাবস্ক্ৰাইবৰ দেখুৱাই আছে যে তাতে ফুল ইউটিউবত চাওক আপোনাৰ পূৰা ফুল আছে, কিন্তু ষ্টুডিঅ'ত যেতিয়া আপুনি চাব তেতিয়া আপোনাক অলপ মানে ধৰ 20-30টামান কম দেখুৱাই আছে। তো এইটো কেনেকৈ ঠিক কৰিব আপুনি? এইটো ঠিক কৰাৰ কাৰণে আপুনি অলপ স্ক্ৰীনশ্বটত মই দেখুৱাই আছোঁ, পিছত মই আৰু ফুল কৰি দিম। অ'কে, ইউটিউবত যাওক। তাৰপিছত ইউটিউবত যোৱাৰ পিছত আপুনি এনেকৈ আহি যাব, আপোনাৰ চেনেলটো ক্লিক কৰক, লগৰটো ক্লিক কৰাৰ পিছত আপুনি তলৰ ফালে এটা হেল্প এণ্ড ফিডবেক তাতে যাওক। মাৰাৰ পিছত কি আহিব, তাতে এটা ডিছক্ৰাইব ইয়ৰ ইনছুৱেঞ্চ। তো তাতে লিখি দিয়ক যে আপোনাৰ চেনেল ছাবস্ক্ৰাইবৰ নিজে নিজে নোহোৱা হৈ আছে, তাতে পূৰা ভালকৈ লিখি দিয়ক। তাৰপিছত আপুনি যেতিয়া আপডেট হ'ব তাতে আপুনি মানে গম পাই যাব। ছাবস্ক্ৰাইব আপডেট তাতে দেখিলে কিমান কি আছে চাওক। চোৱাৰ পিছত মই কৈছোঁ ইউটিউবত যাব, ইউটিউবত যেনেকৈ দেখুৱাইছোঁ তাতে। তো ইউটিউবত যাব, ইউটিউবত যাই আপুনি তলৰ নিচৰফালে এটা ফিডবেক আছে, ফিডবেকত আপুনি আপুনি জনাই দিব যে মোৰ ছাবস্ক্ৰাইবৰ মানে নোহোৱা হৈ আছে নিজে নিজে। এইটো কোনেও মানে ছাবস্ক্ৰাইবৰ কৰা নাই, আনছাবস্ক্ৰাইব কৰা নাই, কিন্তু উৰি আছে। তো তাতে জনাই দিব যে মোৰ ছাবস্ক্ৰাইবৰ নিজে নিজে নোহোৱা হৈ আছে। তো কৰাৰ পিছত 99% এইটো মানে আহি যাব আপোনাৰ ছাবস্ক্ৰাইবৰ। তো লিখি দিয়াৰ পিছত আপডেট যেতিয়া হ'ব, আপডেটৰ টাইম কিমানটা, 2:30মানত হয় দিনত। তো তেতিয়া আপুনি আপডেটত চাব যে চাব ফুল পূৰা হৈ আছে। তো এইখিনি মই কৰিছোঁ, মই গম পাইছোঁ, সেইকাৰণে জনাইছোঁ আপোনালোকক। আৰু যিবোৰ মানে ভাবিছে যে মোৰ নিজে নিজে ছাবস্ক্ৰাইবাৰ নোহোৱা হৈ আছে, সিহঁতে অতি সোনকালে এই বস্তুটো কৰক। মই কৰিছোঁ কাৰণে মই গম পাইছোঁ। তো বাই, এইখিনি কোৱা আছিল। বাই বাই।